জংকাৰ কাণ্ডৰ লগত জড়িত ব্যক্তিসকলক আইনী বিচাৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত লামডিং ৰোডস্থিত কেএছৰ সংবাদমেল জিলা আদালতে দোষী সাব্যস্ত কৰা 12জনৰ ভিতৰত একাংশ ব্যক্তিসকল দোষী নহয় বুলি মন্তব্য ছাত্ৰ সংগঠনটিৰ নেতৃত্বৰ। ৰংথেয়াংস্থিত কেএছএ আৰু কেইবাটাও সামাজিক সংগঠনৰ এক যুটীয়া সংবাদমেল ঝংকাৰ শইকীয়া কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াত ডিফু ন্যায়িক আদালতৰ ৰায়দানৰ সন্দৰ্ভত অসন্তুষ্ট প্ৰদৰ্শন যৌথ সংগঠনৰ নেতৃত্ব বৰ্গৰ। সন্ধিয়া হ'লেই ৰোগীয়ে আহি বিচাৰি নাপায় হামৰেন চিভিল হস্পিটেলত কোনো চিকিৎসকক। সিৰিয়াছ হ'লে ৰোগী হামৰেন চিভিললৈ ননাই ভাল এই মন্তব্য স্থানীয় ৰাইজৰ। কিন্তু দুখীয়া পৰিয়ালে কৰিব কি? নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। ঝংকাৰ কাণ্ডৰ লগত জড়িত ব্যক্তিসকলৰ বিচাৰ প্ৰক্ৰিয়াৰ ৰায়দান হিচাপে সোমবাৰে জিলা ন্যায়িক আদালতে দোষী 16জনৰ ভিতৰত 4জনক নিৰ্দোষী প্ৰমাণ কৰি ইতিমধ্যে মুক্তি কৰি দিয়া হয়। আনহাতে বাকী 12জনক দোষী সাব্যস্ত কৰি পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰু এইসকলৰ বাবে পুনৰ বিচাৰ প্ৰক্ৰিয়া 27 ফেব্ৰুৱাৰী দিনা ধাৰ্য কৰা হয়। এই সন্দৰ্ভত লামডিং ৰোডস্থিত কেএছএ নিজা কাৰ্যালয়ত অনুষ্ঠিত কৰা এখনি সংবাদমেল যোগে মন্তব্য আগবঢ়াইছে 12জনৰ ভিতৰত একাংশ মুঠেই দোষী নহয়। সংবাদ মেলত ছাত্ৰ নেতা চিময় ৰংফাৰে মন্তব্য আগবঢ়াইছে ডিফু ন্যায়িক আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ প্ৰতি তেওঁলোকৰ আস্থা পূৰা মাত্ৰাই আছে। কিন্তু এই আস্থা অব্যাহত ৰাখিবলৈ হ'লে আদালতখনে ঝংকাৰ কাণ্ডত জড়িত প্ৰকৃত দোষী ব্যক্তিকহে উলিয়াই যথোচিত আইনী শাস্তি প্ৰদান কৰিব লাগে। সংবাদ মেলত ছাত্ৰ নেতা চিময় ৰংফাৰে কয় যে আদালতে ইতিমধ্যে দোষী সাব্যস্ত কৰা 16জনেই সম্পূৰ্ণ দোষী নহয়, তাৰে ভিতৰত নিৰ্দোষী ব্যক্তিও আছে। ডিফু আদালতে এইসকল নিৰ্দোষীক বিচাৰি ৰায়দান কৰিব লাগে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে আজিৰ এই সংবাদমেলত ছাত্ৰ নেতা তথা সভাপতি চিময় ৰংফাৰ লগতে KAWJF, UKAWA আদি সংগঠনৰ বিষয়ববীয়াও উপস্থিত থাকে। আগৰ পৰা আমি দুখ প্ৰকাশ কৰিছে আৰু আজিও আমি কৰিছোঁ। যদি যিটো মাৰ্চিলেছলি যিটো তেখেতক মাৰি পেলাইছে, যি আনচিভিলাইজ মানুহে যি মানুহ তাত ইনভলভ হৈছে, এইটো ভিডিঅ' আমি চালে উই ডণ্ট হেভ ৱৰ্ডছ টু এক্সপ্ৰেছ হাউ পেইন উই হেভ ইন হাৰ্ট। আৰু যিটো ব্ৰুটেলি তেখেতক যিটো মাৰি পেলাইছে, তেখেতসকলক মানে এৰেষ্ট কৰি আজ পাৰ ল' মানে পানিছমেণ্ট দিব লাগে পূৰা আগত পৰা আমি কৈ আহিছে। আজিও আমি এইটো কথা কৈছে। আৰু এইটো মানে এটা চেমফুল কথা, এটা লজিকল কথা যে এইটো ডিফু মেইন এইটো হেডকোৱাৰ্টাৰ আছে, আমাৰ কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ ডিফু। ইয়াতে আমাৰ পুলিচৰ হেডকোৱাৰ্টাৰ এছ পি অফিচ আছে। কিন্তু তেওঁলোকে এজনৰ লাইফ তেওঁলোকে বচাব নোৱাৰিলে। এইটো বস্তু মানে বহুত কণ্ডেমেবল কথা। কিন্তু আজি এই মুহূৰ্তত আমি ক'ব খুজিছোঁ যে যিটো ঝংকাৰ শইকীয়া আৰু তেখেতৰ ফেমিলিক জাষ্টিচ দিব লাগে। কিন্তু আমি এইটো কথা আকৌ আমি ক'ব খুজিছোঁ যে যি ধৰণে আমাৰ ডিফু জুডিচিয়েল কোৰ্ট ফালৰ পৰা যি নিৰ্দেশ দিছে যোৱা 24 ফেব্ৰুৱাৰী 2020 যে 16 out of 16 12জনকটো মানে কনভিক্ট কৰিছে, তাত আমি মানিব নোৱাৰিম। কিয়নো আমিও মানে দেখিছোঁ কিছুমান ফুটেজত যে তেওঁলোকে তাত ইনভলভমেণ্ট নাই। যদি কোৰ্টে বিচাৰে যে ঝংকাৰ শইকীয়া আৰু তেখেতৰ ফেমিলি যদি জাষ্টিচ দিব লাগে, তেতিয়াহ'লে কোৰ্টে যোনে ইনভলভমেণ্ট হৈছে তেখেতকে এৰেষ্ট কৰিব লাগে আৰু পানিছমেণ্ট দিব লাগে। কিন্তু যি আমি দেখিছে ইয়াতে সঞ্জয় ৰংফাৰকে ধৰি বহুত মানুহে তেওঁলোকৰ নিজৰ ফেমিলি আছে, তেওঁলোকে মানে সৰু মানে দে হেভ দেয়াৰ চিলড্ৰেন
some of them are only 5 years 6 years এনেকুৱা আছে তেওঁলোকৰ ফিউচাৰ কেনেকৈ হ'ব আমি কোৰ্টক বিশ্বাস নকৰা নহয় we believe আমাৰ কোৰ্ট কাৰণে আমি বিলিভ কৰিছে কিন্তু the way they are judging the way they are giving order on 24th of February এটো মানে justified হোৱা নাই এটো justice হোৱা নাই ষ্টেফান টেনৰ ৰিপৰ্ট কাপ নিউজ 2013 চনৰ 25 জুন মাত্ৰ অটভাড়া 10 টকা এটাৰ বাবে প্ৰথমে তৰ্কাতৰ্কি পিছলৈ মাৰপিট অৱশেষত কৰুণ মৃত্যুক সাৱটিবলগীয়া দুখজনক ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াৰ 7 বছৰৰ মূৰত হোৱা ডিফু ন্যায়িক আদালতৰ যোৱা সোমবাৰে হোৱা ৰায়দানত ৰাজ্যৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ হৈছে এনে প্ৰেক্ষাপটত কেছকে ধৰি কেইবাটাও সামাজিক সংগঠনৰ নেতৃত্বই আদালতৰ বিচাৰ প্ৰক্ৰিয়াত সন্তুষ্ট নহয় বুলি এক সংবাদমেল যোগে মন্তব্য প্ৰকাশ কৰে জংকাৰ কাণ্ডত দোষী বুলি আজিৰে পৰা 7 বছৰৰ আগতে গ্ৰেপ্তাৰ কৰা হৈছিল 16 জন ব্যক্তিক তাৰে যোৱা বিচাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে যোৱা সোমবাৰে ডিফু ন্যায়িক আদালতৰ ৰায়দান মৰ্মে 4 জনক নিৰ্দোষী প্ৰমাণ কৰি মুক্তি দিয়াৰ পৰিৱৰ্তে আন 12 জন লোকক দোষী সাব্যস্ত কৰি পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে ডিফু আদালতৰ 302 যোগে যি বিচাৰ কৰি ৰায়দান কৰে তাৰ বাবে কাৰ্বি ছাত্ৰ সংগঠন আৰু একাংশ সামাজিক সংগঠনে সংবাদমেল যোগে মন্তব্য আগবঢ়াইছে আদালতৰ প্ৰতি শুদ্ধ আৰু নিৰপেক্ষ বিচাৰ প্ৰক্ৰিয়াৰ প্ৰতি তেওঁলোকৰ ভৰসা আছে কিন্তু যিবিলাকক দোষী সাজি পুনৰ 28 ফেব্ৰুৱাৰী পুনৰ বিচাৰ কাঠগড়াত তুলিব খুজিছে সেই সকল আটাই সমানে দোষী নহয় এই কথা আদালতে গুৰুত্ব দিয়াৰ লগতে দোষী সাব্যস্ত হোৱা ব্যক্তিসকলৰ জাতি গোষ্ঠী বয়স পৰিয়ালৰ অৱস্থা স্বাস্থ্যৰ অৱস্থা চাইহে বিচাৰ বিবেচনা কৰাৰ আহ্বান জনায় যৌথ সংগঠনে পানিশিং দ্য ইনোচেন্ট কোনো যিটো ক্ৰাইম কৰা নাই সেই নকৰা ক্ৰাইমৰ কাৰণে কোনোবা ইনোচেন্ট যদি যাতে নহয় সেইটো আমি এক্সপেক্ট কৰিছোঁ আমাৰ অনাৰেবল কোৰ্টৰ পৰা আৰু যেতিয়া ফাইনেল ডিচিশ্যনটো দিয়া হ'ব আমি আশা কৰিছোঁ কোৰ্টে কমিউনিটি ট্ৰাইব তাৰপিছত বয়স ফেমিলি বেকগ্ৰাউণ্ড আৰু ফিজিকেল কণ্ডিশ্যন এই সকলোবিলাক বিবেচনা কৰাৰ পিছতহে এইটো ফাইনেল যিটো ভাৰ্ডিক্টটো অহা 28 তাৰিখে দিব এইটো দিব যাতে এই ডিচিশ্যনে আমাৰ সমাজৰ বাকী কাকো তাৰমানে কোনো ধৰণৰ আঘাত নিদিয়ে ইমানেই আমাৰ পাইগলাং নো আসন লো সুরিহিনীরা ক্রেথ মানিংকান দিপুয়াং বং এসি ইনসিডেন্ট হলো ফলাবাংশ ইনসিডেন্ট নিংহয় মিমি আলাম পেন কুসিপুলো তা নি এসি ইনসিডেন্ট হলো আসো ইনসিডেন্ট আং বং পেন কুপিলমা মাস মব ফ্রেন্ডজি দোলাল সং বং মেনসি জং সয়কিয়া বাং প্রান্দাম নাংজুইলো লাসি লাদাখ নিংকান ট্রক্সি কেস দোলো ningkan proxy case do PRDC non labang so chikluing koroniya bangke honorable Difu Judicial Court menisia rai pilol pen bangkre hinia bang apan ke adai do kusi alang litung pan convict lasi ladak abang ke family members tumta ning eng samselo lapen ilitum sita and nilitum non social organization la student organization lo kadu itum ta ningang samsi jepe klang bung bang etulo particularly isia section pen alang litum pa ala 302 section pen abang alang litum pa ka convict abang ke litum ta ning eng samsi নিউজ টেক্স ৰিপৰ্ট কাট নিউজ বাহ্যিকভাৱে সজাই পৰাই হামৰেন চিভিল হস্পিটেলক আধুনিক কৰি তুলিছে কাৰ্বি আংলং সাহিত্য পৰিষদ চৰকাৰে সাধাৰণ জোতা চেণ্ডেল পিন্ধি বোকাপানী খচি আহিবলৈকে মানুহ বহুবাৰ ভাবিব লগা হয় ইমান সুন্দৰ মজিয়াত কেনেকৈ ভৰি দিওঁ কিন্তু কোৱা হয় ৰূপেনো কি কৰে গুণেহে সংসাৰ তৰে হামৰেন হস্পিটেলখনৰ কি গুণৰ অধিকাৰী জানিবলৈ চাওঁ আমাৰ কাট নিউজৰ সাংবাদিকৰ এই প্ৰতিবেদন কোৱাৰ প্ৰয়োজন নাই নিজ চকুৰে প্ৰত্যক্ষ কৰক পৰিষ্কাৰ পৰিচ্ছন্ন আৰু সুন্দৰ পৰিৱেশ এইখনে হামৰেন চিভিল হস্পিটেল
পশ্চিম কাৰ্বি আংলং জিলাৰ মুখ্য সদৰ চহৰ হামৰেনবাসীৰ লগতে জিলাখনৰ প্ৰায় 80% দুখীয়া ৰাইজৰ আশা ভৰসাৰ থল এইখন হস্পিটেল। কিন্তু বাহ্যিক চেহাৰলৈ নাযাব। ভালদৰে ভিতৰৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ চেষ্টা কৰক। এই ফুট গধূলিতে গহীন গম্ভীৰ হস্পিটেলখনত নাই কোনো চিকিৎসক, নাই নাৰ্ছ আৰু নাই কোনো স্বাস্থ্যকৰ্মী। হামৰেনৰ পৰা 10 কিলোমিটাৰ নিলগত লাংমেট নামৰ ভিতৰুৱা অঞ্চলৰ পৰা আহিছে ৰোগ পৰীক্ষা কৰি চিকিৎসা গ্ৰহণ কৰিবলৈ আহিছে সুন্দৰ তেৰণৰ পুত্ৰ পামফ্ৰাং তেৰণ নামৰ এজন কিশোৰ। কিশোৰজনৰ গালত মস্ত ঘাঁ। কুকুৰে কামুৰি দিয়াৰ ফলত এই ঘাঁ। চিকিৎসকক দেখুৱাবলৈ সুদূৰ বাট কৰি পাই আহিও পোৱা নাই জৰুৰী সেৱাত থকা কোনো চিকিৎসক, নাৰ্ছ অথবা কোনো স্বাস্থ্যকৰ্মী। বিয়লি 4:30 বজাৰ পৰা অপেক্ষা কৰি আছে 6 বজালৈ। বাতৰি পাই কাট নিউজৰ সাংবাদিক গৈ উপস্থিত হয় ঘটনাৰ সবিশেষ এইদৰে জানিবলৈ পায়। কুকুৰে কামোৰা কিশোৰজনৰ ঘাঁৰ ফলত গালত বেয়া প্ৰতিক্ৰিয়া হোৱাৰ আশংকাত উপায় নাপাই ফাৰ্মাচীত প্ৰাথমিক চিকিৎসা কৰাব লগা হয়। এয়ে বাহিৰৰ পৰা দেখাত চাফ চিকুণ আৰু সুন্দৰ হস্পিটেলখনত প্ৰকৃত ৰূপ। এই ক্ষেত্ৰত জানিব পৰা মতে নিতৌ সন্ধিয়া 7 বাজিব ধৰিলে হস্পিটেলখনত এইদৰে নীৰৱ নিতাল পৰিৱেশৰ সৃষ্টি হয়। এনে পৰিপ্ৰেক্ষিতত হস্পিটেলৰ বিচনাত থকা কোনো ৰোগী থাকিলে ৰোগীৰ অভিভাৱকে প্ৰয়োজন সাপেক্ষে নিশা ডাক্তৰ বিচাৰি কোৱাৰ্টাৰলৈ এজনৰ পিছত এজন মাতিবগৈ লাগে। মাতিলেও নহাটোহে বেছি। আনহাতে আজিৰ এই ঘটনাৰ সন্দৰ্ভত সাংবাদিকে সোধা পোছা কৰোঁতে কয় যে নিশাৰ কৰ্তব্যত কোনো এজন নাৰ্ছ অৱশ্যে থাকে, কিন্তু নাথাকে ডাক্তৰ। Civil hospital pulutin li tumta isi labang sarkar pa nikerap putang dalo madedi sini libang iglo ama se neli 442 lo dak nang kele 442 apora neli dak nang le lo doktor ke do bang ke apsielam lo asi tina long ta talamari cling sinil thelong lo room 3 long ta me nil talamari cling thelong lo ama sini neli dak bang ke doktor vedat lo hai kosis nil tum lang met bensi bang lo lang met ke so bang ke lalo nil muhan methan ke kor lal hai masi lanon BJP ponji Ferangke ben medical along se kachelang bomatuma phan karjua hut kachithana tengke ar nikang sam por phai troxy malom pen ke medical examri si kaita ke do pusi than ke sotan pik atum do kok pulote quarter along andam si anura phan ingtho dam nang ji puhenlo Doktor atum kar ning sabu angwe doktor ka ning samalo do ga Mangyok pa bang wer nikang samge mane pu ini emergency pulote hala Hussein sar do matidi hala anke tiron sar hanta hang bom hai hal hanta quarter si ridam nang bopya lo ma ola sono ajo ke daka mane facility abi ma do ke halapu medical staff inut aphan ferangke pen karjua hut ke thana tengke ajua duty ke tang sister inudo bonda ar nikang sam ke doctor wangri puhenlo doktor he do ma Dosta kabin preson do hai inut person do pelik doktor tum ge aves ante kumar do ga la sister tum la tu hane ke hang nam ning do bol tom ajo poran ge do de la pina ni sampor rom do ji ba yigan ba do tum bai truck si la la bai la to ki me yok ta be ma ave এই সন্দৰ্ভত ৰাইজৰ সুবিধাৰ্থে হস্পিটেলখনত নিশা জৰুৰী সেৱাৰ বাবেও ডাক্তৰ সুলভ ব্যৱস্থা কৰিবলৈ আহ্বান তথা অনুৰোধ জনাইছে কাৰ্বি সাহিত্য পৰিষদৰ অধীনস্থ স্বাস্থ্য বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষ। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ।
Ed unisex salon kichengsi sopinsu lapen soar loapan kipamadadim. Karbi risonimso rong aje nang kilia pora hotklar ed unisex salon ahinpen nang 1 pilo isi warsai kime. Laki hair straightening 2,199, hair smoothing 3,299, hair rebonding 4,299 lapen, keratin 4,299 atau pen longpon ikji. Apor kimi warsai kimi nang litum cemat mepit nuni. Lasi labang so warsai kimi ahut nang litum teng nene pin pen ali cuan dun ikha. Ning cipa bibe pin pen humri dam non lapen nang litum kemese nang tek longpon ikji. Adin laki rong parpi rong berot iron bridge dung difu karbiang long. Kacini letho japan humri tame 6001213664. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি পঞ্জিয়াত মেঘালয় সীমান্তৱৰ্তী পশ্চিম কাৰ্বি আংলং জিলাৰ উমলা ফেৰত পুনৰ গৰম বতাহ উমলা ফেৰ মেঘালয় চৰকাৰ তৰফৰ পৰা বিভিন্ন উন্নয়নৰ আঁচনি ৰূপায়ণ দেখি শুনিও নীৰৱ ভূমিকা পালন কাৰ্বি আংলং সাহিত্য পৰিষদ এই পৰ্যন্ত নীৰৱ আনকি সীমান্ত উন্নয়ন সমিতিৰ অৱশ্যে উন্নয়নৰ আঁচনি ৰূপায়ণত হকাবধা প্ৰদান উলুকুঞ্জি সীমান্ত আৰক্ষীৰ হয় জোৰ পুৰি হাত পালেহি ৰাজ্য তথা স্থানীয় চৰকাৰে একোবাৰ লৰচৰ কৰা পৰিলক্ষিত কৰি আহিছে সৰ্বসাধাৰণ ৰাইজ পলম হোৱাৰ আগতে অৰ্থাৎ ঘটনাৰ ফিৰিঙতি গৈ খাণ্ডৱ দাহন হোৱাৰ আগতে হাত সাৱটি বহি থাকে ৰাজ্যৰ চৰকাৰ তথৈবচ এইবাৰো পুনৰ সীমান্তৱৰ্তী এলেকা উমলা ফেৰত ৰাজ্য চৰকাৰৰ উদাসীনতাৰ সুযোগ বুজি মেঘালয় চৰকাৰে লাহেকৈ মেলি দিছে হাতুৰা ভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰি সীমান্তৰ ৰাজ্যৰ মন জয় কৰাৰ প্ৰয়াসত পুৰাত্যমে লাগিছে মেঘালয় চৰকাৰ আনহাতে নকৰিলে নহয় ভাৱত এই কাণ্ডত সীমান্ত উলুকুঞ্জি আৰক্ষীক হতুৱাই হকাবধা প্ৰদান কৰাই দায় সাৰিছে ৰাজ্য তথা স্থানীয় চৰকাৰে এই ক্ষেত্ৰত সীমান্ত এলেকা উন্নয়ন সমিতিৰ অধ্যক্ষ পালন কৰিছে নীৰৱ ভূমিকা হাতে পাছে মিলি চৰকাৰৰ এনে নিলিপ্ততাত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় সচেতন ৰাইজ চিনথঙৰ পৰা হেমাই ৰংফাৰ ৰিপৰ্ট কাট নিউজ অৰ্থনৈতিক দুৰৱস্থাই হেঙাৰ হ'ব নোৱাৰে কেৰিয়াৰ গঢ়াত কাৰ্বি আংলং জিলাৰ মুখ্য সদৰ চহৰ ডিফুৰ লুৰলাংছৰ 15 বছৰীয়া চাংমিৰ তেৰনপি গুৱাহাটীত অনুষ্ঠিত হৈ থকা মুখ্যমন্ত্ৰী গাঁও পঞ্চায়ত ক্ৰীড়া প্ৰতিযোগিতাত 800 মিটাৰ দৌৰত ভাগ লৈ প্ৰথম স্থানত জয়ী হৈ সোণৰ পদক অৰ্জন কৰি নিজৰ পিতৃ মাতৃ তথা চুবুৰীয়া আৰু জিলালৈ সুনাম কঢ়িয়াই আনিছে অতিশয় দুখীয়া পৰিয়ালৰ জীয়ৰী চেংমিৰ তেৰনপি ইয়াৰ আগতেও কেইবাটাও স্থানত অনুষ্ঠিত দৌৰ প্ৰতিযোগিতাত অংশ লৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে আনৰ ঘৰত কাম কৰি জীৱিকা পৰিয়াল তথা সন্তানৰ পোহপাল দিয়া লুৰলাংছু জিৰজাৰ আকলামৰ নিবাসী কেনচিং তেৰন আৰু কাজি ৰংহাংপিৰ জীয়ৰী চাংমিৰ তেৰনপি 23, 24, 25 আৰু 26 চাৰিদিনীয়া মুখ্যমন্ত্ৰী ক্ৰীড়া প্ৰতিযোগিতাত অংশ লৈ প্ৰথম দিনৰ 800 মিটাৰ দৌৰত প্ৰথম স্থান লাভ কৰি সোণৰ পদক অৰ্জন কৰাৰ উপৰিও মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতাতো ভাগ লয় চেংমিৰ এই দৌৰ প্ৰতিযোগিতাত ভাগ লৈও চেংমিৰ খালী হাতে উভতিবলগীয়া হোৱা নাই এই প্ৰতিযোগিতাত চেংমিৰে তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে উল্লেখ্য যে ইয়াৰ আগতেও ৰাজ্যিক ভিত্তিত অনুষ্ঠিত স্কুল অলিম্পিকতো দৌৰত অংশগ্ৰহণ কৰি চেংমিৰে তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে আৰু অৱশেষত মুখ্যমন্ত্ৰী গাঁও পঞ্চায়ত ক্ৰীড়া প্ৰতিযোগিতাত প্ৰথম দিনৰ 800 মিটাৰ দৌৰ
প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ এইদৰে কম বয়সীয়া চেংমিৰে লাভ কৰে প্ৰতিযোগিতাৰ সৰ্বোচ্চ সন্মান মংগলিংহি ৰিপৰ্ট কাপ নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ